Welcome to my Neefivlog channel. আমি এতিয়া গোটেইবোৰে বিচৰ ফালে গৈ আছোঁ আহি পেলাই অকমান ৰেষ্ট লৈ পেলাই আমি বিচৰ ফালে গৈ আছোঁ আৰু এইফালে জগন্নাথ মন্দিৰ আছে এইবোৰ মাৰ্কেটছবোৰ আছে আৰু জগন্নাথ মন্দিৰৰ এণ্ট্ৰি কৰা গেট হয় ইয়াৰ পৰা সেয়া পৰ্যন্ত আৰু জগন্নাথ মন্দিৰৰ ফ্লেগখিনি উল্টা ডাইৰেকশ্যনৰ ফালে উৰি আছে আৰু হাৱা বেলেগ চাইডে দি আছে আৰু উৰি আছে বেলেগ চাইডে বিৰাট গৰম দিছে সেইটো কাৰণে আমি বিচত গা ধুব মানে গৈ আছোঁ বহুতেই ভাল লাগিছে আহি পেলাই আৰু বিচটো ইমান ডাঙৰ চাই পেলাই বহুতেই ভাল লাগিছে আৰু বহুত ভিৰ আছিলে আৰু বহুত ধুনীয়া ধুনীয়া মাৰ্কেট হৈছিলে আৰু ৰাতি থাকিলে ৰাতি ডাঙৰ মাৰ্কেট হয় আজি বহুত ভিৰ হৈছে মানুহ আৰু বহুত দূৰৰ দূৰৰ পৰা আহিছে এইফালে মালা বিক্ৰী কৰি আছে আৰু এইফালে চবেই গাঁও ধু কৰি আছে যাবৰ কাৰণে আৰু ইমান অ'চিয়ানটো ৱেভটো ইমান জোৰকৈ আহি আছে মানুহ ঠেলি লৈ যায় যেনেকুৱা ৱেভছ হয় আৰু এই অ'চিয়ানটোৰ নাম হয় বে অফ বেংগল হয় মই এতিয়া পানীত নামিছোঁ আৰু বহুত মানে ৱেভছবোৰ আহি আছে টানি পেলাই লৈ যায় আমি কেইটামান ফটো উঠিলোঁ গা ধুই পেলাই আৰু বহুত নিমখ পানী আছিলে সাগৰৰ পানীৰ কাৰণে মই খাই দিছিলোঁ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ